বলক স্পীড বলক ট্ৰেইন আহিব পাৰে হেল্ল' গাইজ গুড মৰ্ণিং আৰু এইফালে আজি দেখিছে ন ক'ত আছোঁ দেখাই দিয়া কেমেৰামেন ক'ত আছোঁ আমি সেইফালে দেখাই দিয়া আৰু এইফালে চাওক পুৰা ষ্টেচনত আজি এইফালে দেখুৱা ষ্টেচনত আছোঁ আৰু আজি গৈ আছোঁ আমি গুৱাহাটী আমি নৰ্থ ইষ্টৰ খেল চাব গৈ আছোঁ নৰ্থ ইষ্টৰ ফেন আৰু অসমৰ যেতিয়া নৰ্থ ইষ্টৰ একদম সদায় ফেন আৰু পূৰা ছাপোৰ্ট কৰিব গৈ আছোঁ নৰ্থ ইষ্টক পূৰা গুৱাহাটীলৈ আৰু এতিয়া শিমলুগুৰি ষ্টেচনত আছোঁ শিমলুগুৰি ষ্টেচনৰ পৰা চিধা পুং গুৱাহাটী আৰু একদম বেড নিউজটো এইটো যে আজি আছিলে ট্ৰেইন 9টা বজাত ৰঙিয়া এক্সপ্ৰেছ চ' সেইখন মানে কেঞ্চেল হৈ গ'ল আজি আৰু এতিয়া যাব লাগিব 12টা বজাত 12টা চাৰে 12টা মানত আছে ট্ৰেইন আৰু এতিয়া 9টা বজাত আহি পালোহি 9, 10, 11, 12 3 ঘণ্টা আৰু এতিয়া ৱেইট 4.5 ঘণ্টামান ৱেইট কৰিব লাগিব তাৰপিছত ইয়াৰ পৰা ট্ৰেইন আহিব ৰখি আছোঁ আৰু তাৰপৰা যাম আৰু এতিয়া কিবাকিবি খাই মেলি 3 ঘণ্টা কটাওঁ এনেকৈ আপোনালোকৰ লগত ভিডিঅ' বনাই মেলি আৰু ব'লক এতিয়া আমাৰ লগত 3 ঘণ্টা কটাওক আপোনালোকে পূৰা ধুনীয়াকৈ ব'লক চ' গাইজ 3 ঘণ্টা আছে 3 ঘণ্টাৰ ভিতৰত এতিয়া পাইছে 10টা 11 মিনিট গৈছে 11 মিনিট ৰখি থাকোঁতে আমনি লাগিছে 1টা বজালৈকে 1টা নহয় 12:30লৈকে কেনেকৈ ৰখিম আৰু এঘুমতি মাৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ তাৰপিছত উঠি পিনে চাহ তাহ খাই কিবাকিবি খাই ল'ম আৰু ঠিক আছে এঘুমতি মাৰি লওঁ साथ में आए हैं लॉलीपॉप তো গাইজ লাষ্ট আৰু 1 ঘণ্টা 12টা বাজি গ'ল না কি আৰু 6 মিনিট আছে 12টা বাজিবলৈ আৰু 1 ঘণ্টা এতিয়া অলপমান পিছত বহি মেলি এতিয়া অলপমান পিছতে এতিয়া মানে টিকেট চিকেট কাটি লওঁগৈ তাৰপিছত 1 নম্বৰ প্লেটফৰ্মত আহিব আৰু 1 নম্বৰ প্লেটফৰ্ম যিহেতু আহিব এতিয়া আমি 2 নম্বৰত আছোঁ এনে পাৰ হ'ব লাগিব পাৰ হৈ মেলি এতিয়া টিকেট চিকেট কাটি আকৌ লগ পাইছোঁ ডাইৰেক্ট ট্ৰেইনৰ ভিতৰত আপোনাৰ লগত ঠিক আছে ব'লক চলো মস্তে ভুল চ' গাইজ টিকেট কাটিও যাবলৈ নাপালোঁ মানে মানুহ জেনেৰেল এটাই সেইটো কাৰণে বোলে চাওক না মানুহ চাওক না এই দেৰি পুলিচে একদম হেঁচি সোমাইছে পৰি থাকি যাব সেইটো কাৰণে নগ'লোঁ এনেকৈ যাব লাগিছিলে এই পৰি থাকি যাব এজন নমাই দিয়ক খাব নাপায় নহয় ইমান জানো তো গাইজ লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে গোটেই দিনটো ষ্টেচনত এনেকৈ আকৌ দিনত ৰাতিও নহয় ৰাতি হোৱা হ'লেও শুই থাকিলেন পূৰা এদিন ডিফুলৈ খেলিব যাওঁতে এনেকুৱা হৈছিলে ৰাতি ট্ৰেইন নাই গোটেই নিশাটো আমি তিনিটা ল'ৰাই মানে থাকিলোঁ আৰু ষ্টেচনতে আৰু আজি এইবিলাক কেমেৰামেন আৰু মই খেল চাবলৈ যাওঁ বুলি ওলাইছিলোঁ এনেকুৱা হ'ল আৰু আগৰখন দেখিলে কি হৈ গ'ল এখন ইমানেই মানুহ মানে নৱদ আছামখনত আৰু দিনত যাম কাৰণে মানে ৰিজাৰ্ভেশ্যন কৰা নাছিলোঁ সেইটো কাৰণে অলপমান অসুবিধা হ'ল আৰু ৰিজাৰ্ভেশ্যন কৰা হ'লে মানে দিনত কি আৰু মানে মজাকৈ এনেই বহি মেলি যাম বুলি আহিছিলোঁ শুবলৈনো কি আৰু এতিয়া ৰাতি মানে এতিয়া 4:30 বজাত আছে নাগালেণ্ড এক্সপ্ৰেছ এইখনত যাব লাগিব আৰু চাওঁ
যদি জেনেৰেলত এইখনত যদি ভৰ্তিকৈ থাকে তেন্তে সেইখনত ৰিজাৰ্ভেশ্যন সোমাই দিম। তাৰপিছত টিটি চিটি আহিলে মানে কথা বতৰা পাতি পিনে আৰু আৰামছে যাম আৰু সেইটোৱে। আৰু কিবা কিবি আনিছিলোঁ, খালোঁ। খাই পিনে এতিয়া এঘুমতি মাৰি ল'লোঁ আৰু মই কেমেৰামেনে হোৱাই নাই, মই শুই মেলি ল'লোঁ তাকে। আৰু এতিয়া ট্ৰেইনলৈ অপেক্ষা, ট্ৰেইনখনলৈ আৰু এঘণ্টা। 14টা হ'লে 2টা, 15টা হ'লে 3টা, 14:35 হৈছে, 2:35, 2:35 হ'ব লাগিব। আৰু এক ঘণ্টা লাগে আৰু এঘণ্টা এতিয়া পূৰা আহি পিনে আৰাম কৰি মেলি থাকোঁ আৰু তাৰপিছত কি হয় আৰু দেই, সেইটো সময় ক'ব আহি লওক সেইখন কি হয়। ঠিক আছে। কিয় যাবা? শ্লিপাৰত আহি যাব। তো এইফালে গাইজ ফাইনেলি মৰিয়নি পাই গ'লোহি আৰু এইফালৰ পৰা এতিয়া যোৰহাট হৈ যাব, এনেকৈ ঘূৰি পিনে যোৰহাট হৈ ঘূৰি যাব। আৰু ইমান দেৰি গোটেই দিনটো ৰখি ষ্টেচনত ৰখি এতিয়া চিট পিট পাই মেলি আৰু ফাইনেলি বহি লৈছোঁ গুৱাহাটীলৈ। এতিয়া পূৰা একদম ধামাকা স্পীডত গৈ থাকোঁ আৰু কাইলৈ আপোনালোকক লগ পাই আছোঁ একদম ষ্টেডিয়ামত, ঠিক আছে। আৰু এতিয়া গৈ থাকোঁ একদম ৰাতিটো কি হ'ব ক'ব নোৱাৰি। আৰু নেক্সট দেখিছেনে পুলিচজনে কেনেকৈ চাই আছে দমত, কিবা বেলেগ কিবা কৈ আছে বুলি। আৰু নেক্সট ডে' কালিলৈ আছে নৰ্থ ইষ্ট আৰু মুম্বাইৰ খেল, আৰু আমি তাত গৈ এতিয়া ধামাকা কৰিবলৈ গৈ আছোঁ। এইবিলাক গামোচা চামোচা বেগত লৈ লৈছোঁ পূৰা, তাত গৈ নৰ্থ ইষ্টৰ চোলা কিনিম। আৰু গাইজ এতিয়া ভোক অলপমান লাগিছে যিহেতু ৰাতিপুৱাই ভাত খোৱা আৰু এতিয়া মানে পুৰি চুৰি খাই লওঁ ইয়াত। আৰু ৰাতিটো দেখিছে, ৰাতিপুৱাই আমি এতিয়া ইমান দেৰি আধাটো নহ'লে বা গুৱাহাটী ইমান পালোগৈ হয় নেকি, মানে পাওঁ হ'লোঁ এদিন যদি গৈ থকা হ'লে। যদি আমাৰ ৰঙিয়াখনত গ'লোঁ হয় তেতিয়া 7টা মানত পাই গ'লোঁ হয় নেকি, 7টা বা 6টা মানত। সেইটো কাৰণে লেট হৈ গ'ল আজি গোটেই দিনটো। ৰাতিপুৱাই ভাত খোৱা ভোকত আছোঁ, ঘৰৰ পৰা ৰুটি দি পঠিয়াইছিলে সেইটো খালোঁ। আৰু এতিয়া গৈ থাকোঁ নে কি, বেছি কথা ক'ব মন যোৱা নাই আৰু টোপনিও ধৰিছে অলপ। আৰু ৰাতি যদি এতিয়া জেনেৰেলত আছোঁ বৰ্তমান, আৰু ৰাতি যদি বেছি ভিৰ হয় তেন্তে আমি যাম শ্লিপাৰ। আৰু তাত আমাৰ মানে মানুহ এজন আছে, পাপুদা বুলি কয়, আৰু তেওঁৰ লগতে যদি পাৰোঁ উঠি যাম। যদি ইয়াত ৰাতি ভিৰ হয় নহ'লেতো ইয়াতে যাম, যদি ইয়াত বেছি ভিৰ হয় তেন্তে তালৈ যাম। আৰু এতিয়া বহি মেলি চাহ তাহ কিবা কিবি আনিছে খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ, ঠিক আছে। এতিয়া অকণমান দেৰি কাৰণে বাই বাই। তো ফাইনেলি গাইজ, আৰু এইফালে ওপৰত উঠি লৈছোঁ পূৰা মজাকৈ ওপৰত উঠি ল'লোঁ। আৰু এইফালে মোৰ কেমেৰামেন তলত বহাই থৈ দিছোঁ, তাক দেখিছে নাই, মাইকেখনৰ মাজত বহাই থৈ দিছোঁ। আৰু মই যিহেতু মজাকৈ ওপৰত উঠি লৈছোঁ, আৰু শ্লিপাৰ তাত যাম বুলি ভাবিছিলোঁ পাপুদাৰ ওচৰলৈ। আৰু ইয়াতে ইমান মজাকৈ শুবলৈ পাইছোঁ যেতিয়া আমি শ্লিপাৰ কটা নাই, সেইটো কাৰণে ইয়াতে আছোঁ। পিছত আকৌ টিটি আহিলে আকৌ এইবোৰ খেলি মেলি হ'ব, সেইটো কাৰণে তাত মানে যোৱা নাই। আৰু ইয়াতে বহি মেলি এতিয়া আৰামছে ওপৰত উঠি লৈছোঁ। আৰু এইফালে মই অলপমান শুই লওঁ, তাৰপিছত কেমেৰামেনক অকণমান শুবলৈ দিব লাগিব। মই 11টামানলৈকে শুই লওঁ, তাৰপিছত 3টা বজালৈকে পূৰা দিম তাক শুবলৈ যাম। তাত গুৱাহাটীতহে তাক উঠুৱাই পিনে নমাই পিনে তাৰপৰা যাম। আৰু তেনেকুৱা আমি আকৌ বাপেৰক লগ কৰিব লাগিব, লগতে যাব লাগিব। আৰু 3টা বজাত গাড়ী পাম বা নাপাম সেইটো এটা কথা তাকে। আৰু মানুহবোৰে চাই হাঁহি আছে। আৰু কি আৰু ব'লক আমাৰ এই জাৰ্ণিটোত পূৰা আপোনালোকে সহায় কৰক। আৰু কিমান কষ্টত গৈছে দেখিছে, নৰ্থ ইষ্টৰ ফেন হয়। আৰু এনেকৈ হ'লে আৰু নৰ্থ ইষ্টৰ যদি কাইলৈ হাৰি থাকে বহুত বেয়া লাগিব। আৰু নৰ্থ ইষ্টৰ ছাপৰ্টাৰ যেতিয়া ইমান কষ্টত গৈছে নিজিকিলে আৰু কেনেকৈ হ'ব ন। সেইটো কাৰণে ব'লক গৈ থাকোঁ। আৰু একদম অলপমান দেৰিকৈ মানে কি আৰু গুৱাহাটীতে ষ্টাৰ্ট কৰিম নহ'লে ভিডিঅ'টো, যদি পাৰোঁ মাজত তেন্তে কৰিম। অলপমান সেইকাৰণে শুই লওঁ, টোপনি ধৰিছে এতিয়া। শুই মেলি আকৌ কেমেৰামেনকো শুবলৈ দিব লাগিব, সেইটো কাৰণে এতিয়া শুই মেলি লওঁ ধুনীয়াকৈ। তামোল এখন খাই আছোঁ, কথাটো অকণমান লাগিলে ধৰিছে। আৰু চাই থাকক আমাৰ জাৰ্ণিটো গুৱাহাটীলৈকে, ব'লক। A few moments later. তো গাইজ ফাইনেলি এতিয়া আমি গুৱাহাটী আহি পাই গ'লোঁ। কেইটা বজাত আহি পাইছোঁ গম পাই নাই গাইজ? এইফালে চাওক
2:20 আহি পাই গ'লোঁ। তো গাইছ এইবিলাক ফাইনেলি এতিয়া পূৰা ষ্টেচন আহি পাই গ'লোঁ আৰু এতিয়া লগৰ দুটামান আহি আছে ক'ৰ পৰা কৰিমগঞ্জৰ পৰা আহি আছে সিহঁতি আৰু সিহঁতৰ কাৰণে ৰখি আছোঁ আৰু এতিয়া সিহঁতি পাবহি 5টা 5:30 মানত পাবহি সেইটো কাৰণে অলপমান ৰখি দিছোঁ আমি মানে অলপমান জল্দি পাই গ'লোহি আৰু এতিয়া তাত ৰখি মেলি আৰু সিহঁতৰ লগত একেবাৰে লগতে যাম তালৈ ৰুমলৈ আৰু এতিয়া গাড়ীও নাই এতিয়া হায়াৰ কৰিব লাগিব সেইটো কাৰণে ৰখি মেলি দিছোঁ সিহঁতি অহালৈকে পূৰা মানে ভাড়া মানে গাড়ী আহি যাব সেইকাৰণে ৰখি মেলি দিয়াত একদম তাৰপাছত সিহঁতি অহাৰ পিছত মানে তালৈ গৈছোঁগৈ আৰু তাত ধুনীয়াকৈ আৰু ৰুমত পাই পিনে পূৰা ভিডিঅ'টো এণ্ডিং কৰিম কাৰণ ভাগৰ লাগিছে গম পাইছে ৰাতি ইমান নুশুলোঁ আৰু ৰিজাৰ্ভেশ্যনত অহা নাই জেনেৰেলত আহিলোঁ আৰু সেইটো কাৰণে তালৈ গৈ মেলি এতিয়া ফ্ৰেছ হৈ মেলি আৰু তাৰপৰা আপোনালোকক লগ পাইছোঁ তাৰপিছত এণ্ড কৰি তাৰপিছত একদম ৰাতিকৈ আহিছে চাবলৈ নেক্সট ভিডিঅ'ত গৈ আছোঁ ঠিক আছে 4 hours later. তো ফাইনেলি এতিয়া পূৰা ৰুমত শুই মেলি আৰু এতিয়া পাই গ'লোঁ একদম ফিল্ডৰ ওচৰলৈ আৰু এতিয়া গেটৰ বাহিৰত ৰখি আছোঁ এতিয়া দেখিছোঁ ড্ৰেছ চেছ কিনি মেলি পূৰা বেঞ্চ চেঞ্চ মাৰি লৈছোঁ কালাৰ লগোৱা নাই কালাৰ মানে স্কিনখন অলপমান মোৰ প্ৰব্লেম আৰু সেইটো কাৰণে মই কালাৰ চালাৰ লগোৱা নাই আৰু এতিয়া বলক ভিতৰলৈ চিতৰলৈ সোমাই যাওঁ আৰু গাইছ বলক মানে এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু এই ব্লগটো যদি চাবলৈ মন যায় তেন্তে নেক্সট ব্লগত কালিলৈ পাই যাব আৰু একদম মজা আপডেট দিম আৰু ধুনীয়া পূৰা ফুল মানে পূৰা দেখাবলৈ চেষ্টা কৰিম আৰু ভাল ক্লিপবোৰ আৰু এতিয়া গেটত চেকিং কৰা সোমাই লওঁগৈ চেকিং কৰাই মেলাই টিকেট আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব গাইছ আৰু গাইছ এই ভিডিঅ'টো একদম চাবলৈ নাপাহৰিব নেক্সট ব্লগত ঠিক আছে আৰু আজিলৈ বাই বাই গাইছ নেক্সট ব্লগত লগ পাই আছোঁ